আপোনালোকে ভাতৰ লগত চব্জি খাই তেনেহ'লে ভিডিঅ'টো শেষলৈ চাওক। আৰু ইয়াত তিতা কেৰেলা চাওক, তিতা কেৰেলা দেখা দিছোঁ চাওক, তিতা আছে। ইপিনে পাঁচ বিঘামান বল বেগ আছে চাওক, পুৰা বল বেগ না পুৰা ফল আহি গৈছে ইয়াত, পুৰা ফল আহি গৈছে ইয়াত চাওক। তিতা বাগনা সব বাগনা একদম টিহা, পুরা টিহা লট করে দিয়েছে এতে, টিহার গাছ পুরা কাটি দিছে, পুরা গরু খাই থাকবা দিছে একদম, খাই থাক গরু বঢ়িয়া কৰি, চিন্তা নাই। তিতাই তিতা খালি তিতা কেৰেলা আছে ইয়াত। তিতা কেৰেলা আছে, তিতা কেৰেলা দেখাই তিতা কেৰেলা জায়গা আছে ইয়াত এক বিঘামান। আর এখানে আছে বেঙেনা, খেতি দেখুৱাম, সেইটো চাই থাকক। খেতিও কেনেকুৱা খেতি বনাইছে, ফুলকবি আছে, জ্বালা আছে, ফুলকবি চাওক, পুৰা ফুলকবি। এটা খেতিৰ কাৰখানা হয়, খেতি ফুলকবি যি চব্জি বিচাৰে সেয়ে পাব। পুরা খেতি দেখুৱাম বুলি আহিছোঁ আজি আমি। ইয়াতে মানে আপোনালোকে যি খেতি বিচাৰে সেয়া খেতি পাব, ফুলকবি, জ্বালা, বিলাহী, বাগানা, তিতা। তো এইখিনি আগতীয়া, ইয়াত আগতীয়া খেতি হৈছে, পুৰা কালিৰ পৰা বিক্ৰী কৰা হ'ব ইয়াত, ইয়াৰ পৰা কাটব। আচ্ছা, পুৰা দেখাই দিছোঁ খেতি কেনেকুৱা হৈছে খেতি। ফুলকবি ইয়াতে 4 বিঘামান আছে ফুলকবি। এয়া সম্পূৰ্ণ ফুলকবি। ডাউন হবে ইমান পানীৰ মাজত যে আৰু এটা খেতি হৈছে হয়।
পেলাই হাজি কৰি আছে। ইয়াত এটা কবি ওলাইছে দেখাই আছোঁ। এইটো প্ৰথম আহি গৈছে, এইটো ফুলকবি আহি গৈছে আৰু আহা নাই। বৰ্তমান এইবিলাক আহি আছে, এনেকৈ গুটি আহিছে। এটা আহিছে এনেকৈ বিলাহী আছে, বিলাহীৰ ফুল আহি গ'ল। এখানে সম্পূৰ্ণ বিলাহী আছে ইয়াত।